নমস্কাৰ মই বন্ধু বান্ধৱীসকল। আজি মই পুৱাৰ পৰা ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ ৰিচাৰ্জ শেষ হৈ গৈছিলে, সেইকাৰণে মই ৰাতিপুৱাৰ পৰা আজি ভিডিঅ' দিব পৰা নাই। এতিয়াহে দুখন ফটো আপলোড কৰিলোঁ, গতিকে আমাৰ ৰিচাৰ্জ শেষ হৈ গ'লে মানে ভৰাব দিগদাৰ, কাৰণ যিহেতুকে হাজবেণ্ডে হাজিৰা কৰে। তথাপি মই ধাৰে হ'লেও মই 300 টকাটো ভৰাই ল'লোঁ। সেই তাৰপিছতে মই আপোনালোকক এয়া ভিডিঅ' দিবলৈ সক্ষম হ'লোঁ আৰু আপোনালোকক কৈ দিলোঁ যে মই পুৱাৰ পৰা ভিডিঅ' দিব পৰা নাই ৰিচাৰ্জ শেষ হোৱাৰ কাৰণে। আৰু আজি দিনটো বহুত ঘূৰিলোঁ, সেইবিলাকো দিব নাপালোঁ। তথাপি অকণমান ভিডিঅ' সেইখিনি আপলোড কৰিম আৰু তাৰ আগতে কৈ ল'লোঁ যে মোৰ ৰিচাৰ্জ নাই নোহোৱাৰ কাৰণে আপোনালোকক দিব পৰা নাছিলোঁ ভিডিঅ'টো। আৰু মনটোত ভাবি আছোঁ না ফেচবুকটো ডাউনে পৰে, সেইকাৰণে আৰু ভাবিলোঁ এতিয়া দি দিলোঁ। আৰু আজিলৈ ইমানে, বাই।